মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বোৰ্ডত তিনিটা কোৱেশ্চন দেখা পাইছা এই তিনিটা কোৱেশ্চন মোৰ এজন ষ্টুডেণ্টে পঠাইছে ৰিকুৱেষ্ট কৰিছে যে এই কোৱেশ্চন তিনিটা সলভ কৰি দিব লাগে এই ফৰ্মেটটো কিন্তু কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চালে ফৰ্মেটটো বুজি পাবা আৰু সেকেন্ডৰ ভিতৰত প্ৰথমে মই শৰ্টকাট মেথডত এই তিনিটা কোৱেশ্চন সলভ কৰিম একদম সেকেন্ডত সলভ কৰি উলিয়াম তাৰ পিছত ইয়াৰ কনসেপ্টটো তোমালোকক বুজাই দিম কি কনসেপ্টটো ইয়াৰ লগত জড়িত হৈ আছে তো আৰম্ভ কৰিছো তোমালোকে চোৱা প্ৰথম কোৱেশ্চন Number 1 solution. Yet কৈছে কি question number 1 কৈছে if a plus b by a minus b equal to 12 by 11 then find a by b. যদি a plus b by a minus b equal to 12 by 11 হয় তেনে হলে a by b এর মান উলিয়াব লাগে ওকে কেনেকৈ কৰিম আমি তোমালোকে চোৱা আমি একদম শর্টকাট স্টেপত কৰিম a by b equal to কি কৰিম জানানে a plus b by a minus b equal to কি 12 by 11 আছে নহয় এই ভগ্নাংকটোক আমি লম 12 প্লাস 11 কৰিম তাৰ মানে ওপৰৰটোৰ লগত তলৰটো যোগ হ'ব ওপৰত তাৰ পিছত 12 ৰ পৰা মানে ওপৰৰটোৰ পৰা তলৰটো তলত বিয়োগ হ'ব এইটোৱে নিয়ম তাৰ এই নিয়মটোৰ নাম কি মই তোমালোকক কৈছো তো 12 প্লাস 11 কি হ'ব 23 12 minus 11 হ'ব 1 that means 23 এইটো হল আমাৰ আনসার a by b হ'ব 23 তো আমি ইয়াতে লিখি থৈছো যেতিয়া আমি কনসেপ্ট এনালাইসিস কৰিম তেতিয়া আমাক লাগিব ইয়াৰ মান হল কি 23 ক্লিয়াৰ এবাৰ দুই নম্বৰটো চোৱা Question number 2 কি কৈছে if x plus y by x minus y equal to 17 by 13 then find x by y তো x plus y by x minus y equal to 17 by 13 হলে x by y এর মান উলিয়াব লাগে তোমালোকে চোৱা আমি সিম্পল মেথডত কৰিম শর্টকাট ওয়েত কৰিম তো আমি x by y লম তো x plus y by x minus y equal to 17 by 13 আমি 17 প্লাস 13 কৰিম প্ৰথমতে তাৰ পিছত তলত 17 মাইনাস 13 কৰিম কি হ'ব 17 plus 13 কিমান হ'ব 30 আৰু 17 minus 13 4 তো ইয়াত কটাকটি কৰিলে সিম্পলিফিকেশন কৰিলে কি হ'ব 15 by 2 আমাৰ x by y equal to 15 by 2 আহিলে ক্লিয়াৰ এইবাৰ কোৱেশ্চন নম্বৰ 3 if x plus y by x minus y equal to 9 by 4 then find x by y এটো কৰো কোৱেশ্চন নম্বৰ 3 সলিউশন very important format competitive exam কাৰণে টেটৰ কাৰণে important আহিব পাৰে এতিয়া x by y আমি উলিয়াব লাগে যদি তেতিয়া হলে আমি ইয়াৰ x plus y by x minus y equal to 9 by 4 তো ওপৰত হ'ব কি 9 plus 4 তলত হ'ব 9 minus 4 9 plus 4 13 আৰু 9 minus 4 5 এটো আমাৰ হৈ গল তো ইয়াতে x by y এর মান হ'ব 13 by 4 ঠিক আছে এইখিনি আমাৰ সেকেন্ডত উলাই গল এতিয়া আমি আলোচনা কৰিম ইয়াৰ ব্যাকগ্ৰাউন্ড কনসেপ্ট এই যে আমি শর্টকাট মেথড কৰিলো একচুয়ালি ইয়াৰ শর্টকাট মেথডটো জনাটো আমাৰ ঠিক হ'ব নেকি ইয়াৰ যেটো হিডেন যেটো কনসেপ্ট আছে হিডেন যেটো এনালাইসিস আছে হেতু আমি জানিব লাগিব নহয় আমি এটো জানিবলৈ চেষ্টা কৰিম তোমালোকে চোৱা এতিয়া মই এক নম্বৰটোত কনসেপ্টটো ক্লিয়াৰ কৰিছো কোৱেশ্চন নম্বৰ 1 টু লং কাট ওয়েট মানে কনসেপ্টে এপ্লাই কৰি দেখুৱাইছো তোমালোকক মোৰ উত্তৰটো শুদ্ধ নে ভুল প্ৰমাণ হ'ব 1 আকৌ সলিউশন কৰিছো এটা সোয়া আমি এই অ্যাকচুয়াল a plus b by a minus b equal to 12 by 11 টু লম তার পিছত ইয়াৰ পৰা সলভ কৰি কৰি আমি এই a by b এর মানটো উলিয়াম তো a plus b by a minus b equal to কি আছে আমাৰ 12 by 11 তোমালোকে মনত পৰে নে নাই মই নাজানো কম্পোনেন্ট এন্ড ডিভাইডেন্ড এটা রুল আছে মানে যোগ ভাগ প্ৰক্ৰিয়াটা আছে এই যোগ ভাগ প্ৰক্ৰিয়াৰ জৰিয়তে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক সমাধান কৰা হয় তো তোমালোকে চোৱা যোগ ভাগ প্ৰক্ৰিয়া কি ওপৰত যেখিনি আছে a plus b লিখিলা ইয়াৰ লগত তলৰখিনি যোগ হ'ব প্লাস a minus b ঠিক আছে আৰু তলত কি হ'ব a plus b টো আহিব ওপৰটো তলত আহিব তাৰ পৰা তলৰটো মাইনাস হ'ব a minus b এই প্ৰক্ৰিয়াৰ নাম হ'ল যোগ ভাগ প্ৰক্ৰিয়া বা ইংৰাজীত কম্পোনেন্ট এন্ড ডিভাইডেন্ড রুল বুলি কোৱা হয় এতিয়া এই যে ইয়াতে যেটো কনসেপ্ট এপ্লাই কৰিলো এইখিনিটো হ'ব সিমিলারলি হ'ব তো 12 plus 11 হ'ব তলত 12 minus 11 হ'ব এতিয়া তোমালোকে ছয়খিনিটো আমাৰ হৈ গল 23 by 1 আহিব এতিয়া 23 হৈ যাব কিন্তু ইয়াৰ পৰা আকৌ a by b আহিব লাগিব তোমালোকে ছয়টো কেনেকৈ আহে এতিয়া চোৱা a আৰু a প্লাস তো আমাৰ কি হ'ব ইয়াতে টুৱাইস a হ'ব b প্লাস b মাইনাস কটা যাব তো এইবাৰ চোৱা ইয়াতে আকৌ একেবাৰে নহব মই ভাঙিব লাগিব a plus b মাইনাস a থাকিব ব্ৰেকেটটো খুলি দিলে b টো আমাৰ প্লাস হৈ যাব নহয় মাইনাস মাইনাস প্লাস হৈ যাব
ইকুয়াল টু আমি এইটো যোগ কৰি দিছোঁ 23 আৰু 12 পৰা 11 বিয়োগ কৰিলে 1 হয়নে এইবাৰ চোৱা তোমালোকে এইবাৰ a আৰু a কাটা যাব তো আমাৰ থাকিলে ওপৰত 2 থাকিলে 2a তলত থাকিলে 2b এই b আৰু b যোগ কৰি পেলাই হয়নে এইবাৰ ইয়াত কি হ'ব 23/1 মানে কি 23 এই 2 আৰু 2 কটা যাব তো কি থাকিলে সিম্পলি a/b থাকিলে ইকুয়াল টু 23 সো এই 23 আমি পালো a/b ইকুয়াল টু 23 এ পালো কিন্তু কিমান দীঘল প্ৰসেস কৰাৰ পিছত গতিকে আমাৰ কম্পিটিটিভ এক্সামত যদি আমি এনেকুৱা ডিটেইলছ কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু সময়ৰ নাটনি হ'ব গতিকে আমি এই কনসেপ্টটো এপ্লাই নকৰি আমি মনত ৰাখিম শৰ্টকাট ফৰমেটটো তোমালোকক এনেকুৱা ধৰণৰ অংক দিয়াৰ লগে লগে তুমি এই প্যাটাৰ্নটো ফলো কৰিবা ক্লিয়াৰ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ ভিডিঅ'টো ভাল পাইছা ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ